নমস্কাৰ। আশা কৰিলে মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মই আজি এটা নতুন ৰেচিপি লৈ আপোনালোকৰ সন্মুখলৈ আহিছোঁ। মই আজি বনাম বুলি ভাবিছোঁ মাছৰ টেঙা জোল। জাতিলাও আৰু ঔটেঙাৰে মই মাছৰ জোলখন কেনেকৈ প্ৰস্তুত কৰোঁ আপোনালোকে চাওকচোন, নিশ্চয় ভালেই পাব। তেনেহ'লে পলম নকৰি ব'লক মোৰ পাকঘৰলৈ যাওঁ। মই মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু লগতে আপোনালোকেও মোৰ ভিডিঅ'টো উপভোগ কৰক। মাছৰ টেঙা জোলখন বনাবলৈ মই প্ৰথমে এটুকুৰা লাও সৰু সৰুকৈ কাটি ল'লোঁ, জাতিলাও। তাৰপৰা মই সেইখিনি এটা কুকাৰত অলপ পানী দি বইল কৰি ল'ম। এইটো কেৰাহীটো ভাজি ল'ব পাৰোঁ, কিন্তু কেৰাহীত ভাজি ল'লে কি হয়, টাইমটো বেছি লাগে, তাৰোপৰি গেছটো এনেই খৰচ হয়। এনেদৰে কুকাৰত যদি বইল কৰি লোৱা হয় তেনেকৈ সোনকালেই হৈ যায়। এটা চিটি মৰাৰ লগে লগে লাওখিনি বইল হৈ যায়। এতিয়া মই গেছৰ ওপৰত মই কুকাৰটো বহাই দিলোঁ। অন্য হাতে মই এটা কেৰাহীত মই মাছ কেইটুকুৰা ফ্ৰাই কৰি ল'লোঁ। মাছ কেইটুকুৰা অলৰেডি মোৰ ফ্ৰাই কৰা হৈ গ'ল। এতিয়া মই কি কৰিম, এই মাছ ফ্ৰাই কৰা যিখিনি তেল ৰৈ গ'ল, এইখিনি তেল মই নষ্ট নকৰি ইয়াতে মই তৰকাৰীটো বনাই দিম। ইয়াতে মই এখিলা তেজপাত দিলোঁ আৰু কেইটামান মই পকা শুকান জলকীয়া দি দিছোঁ। শুকান জলকীয়াটো এইকাৰণে দিওঁ, মই চেণ্টটোৰ কাৰণে দিওঁ, কিন্তু মই এইটো ভাঙি নিদিওঁ, জ্বলা হ'বৰ কাৰণে। শুকান জলকীয়া তেলত দিলে বৰ ধুনীয়া এটা গোন্ধ ওলায়। এই গোন্ধটোৰ কাৰণে মই তৰকাৰীত সদায় টেঙা জোলত শুকান জলকীয়া দিওঁ। আৰু লগতে মই পাঁচফোৰণ কেইটামান আৰু আদা নহৰু অকণমান মই থেতেলিয়াই ৰাখিছিলোঁ, সেইখিনিও মই দি ল'লোঁ। অকণমান তেলতে মই লৰাই দিছোঁ। আৰু মই লাওখিনি বইল কৰোঁতে হালধি আৰু নিমখ দিয়া নাছিলোঁ। এই আদা নহৰু জলকীয়া আৰু তেজপাতৰ লগতে মই এতিয়া আন্দাজমতে গোটেই তৰকাৰীখিনি আন্দাজত হালধি দিম। এতিয়া এইখিনি হৈ গ'ল হালধি দিব পৰা। মই অলপ হালধি দি দিছোঁ, যিহেতুকে মই লাওখিনিত মই হালধি আৰু নিমখ দিয়া নাছিলোঁ। আৰু আন্দাজমতে মই মই নিমখ দি লৈছোঁ। টেঙা তৰকাৰীটোত অকণমান নিমখ বেছিকৈ লাগে, কিয়নো টেঙাটোৱে নিমখটো খাই দিয়ে, সেইটো কাৰণে। এতিয়া মই এইখিনি ভালদৰে লৰাই ল'ম। তাৰপাছত মই এটা ঔটেঙা টুকুৰা কৰি ৰাখিছিলোঁ। ঔটেঙাবোৰ অকণমান ডাঙৰ হৈছে আৰু খাব পৰা হৈছে। সিমান টেঙা হোৱা নাই, কিন্তু লাওটোৰ লগত মই এইকাৰণেই বইল নকৰিলোঁ, টেঙাটো দিলে লাওটো সহজে নিসিজে, কেঠেলা মৰাৰ নিচিনা হৈ যায়। সেইটো কাৰণে মই এতিয়া এই ঔটেঙা কেইটুকুৰা ইয়াৰ লগতে ভাজি 5 মিনিটমানৰ কাৰণে মই ঢাকি ৰাখিম। আৰু 5 মিনিটৰ পিছত এইখিনি ধুনীয়াকৈ সিজি যাব। আৰু এইফালে মোৰ লাওখিনিও বইল হৈ গ'ল। আৰু এইফালে চাওঁচোন মোৰ ঔটেঙা কেইটুকুৰা সিজিছেনে নাই। সিজিছে, কোমল হৈ গ'ল। মই এনেকৈ টুকুৰা এইকাৰণেই দিছোঁ, কোমলীয়া ঔটেঙা কোনোবাই টুকুৰা হিচাপে খাওঁ বুলিলেও খাই দিব পাৰিব। বুঢ়া ঔটেঙা মই এনেকৈ নিদিওঁ বাৰু, ডাঙৰ পিচ হিচাপেই দিওঁ, তৰকাৰীত চিপি খাব পৰাকৈ। এতিয়া মই কি কৰিম, ইয়াৰ ওপৰতে ঔটেঙাখিনি সিজিলেই যেতিয়া বইল লাওখিনি মই ইয়াৰ ওপৰতে দি দিম। এতিয়া দেখিছেনে ধুনীয়াকৈ লাওখিনি সিজিলে, কিন্তু এনেই গলি যোৱা নাই, কিয়নো এতিয়া মই এইখিনি হেতাৰে ভালকৈ অলপ ভাঙি দিব লাগিব। অকণমান মিহিকৈ ভাঙি দিম, কিয়নো টুকুৰা হৈ থাকিলে তৰকাৰীটো দেখি ভাল নালাগে। সেইটো কাৰণে মই অকণমান ভাঙি দিম, অকণমান হেৰি হৈ যোৱালে। এতিয়া চাওকচোন কি ধুনীয়া এখন তৰকাৰী হৈ গ'ল। কালাৰটোও ভাল লাগিছে, গোন্ধটোও ভাল আহিছে। এতিয়া মই কি কৰিম, ইয়াতে ফ্ৰাই কৰি থোৱা মাছ কেইটুকুৰা দি দিম। মই হাফ ফ্ৰাই কৰি ৰাখিছোঁ, ইয়াতে মই মাছ কেইটুকুৰা দিম। আৰু এইখিনিও মাছ কেইটুকুৰা দিয়াৰ পিছতো মই তৰকাৰীখিনি 5 মিনিটমানৰ কাৰণে মই ঢাকি ৰাখিম, কিয়নো তেতিয়াহে মাছৰ যিটো মিঠা তৰকাৰীটোত আহিব। এতিয়া মোৰ 5 মিনিট হৈ গ'ল। চাওঁচোন মোৰ তৰকাৰীখনৰ অৱস্থানো কেনেকুৱা হৈছে, খুবেই ভাল হৈছে। এতিয়া নমাব পৰা হৈ গ'ল। মোৰ ঔটেঙা আৰু জাতিলাওৰ তৰকাৰীখন বনোৱা হৈ গ'ল। আপোনালোকে কেনেকুৱা পালে জনাব। আৰু এনেদৰে বনাই খাবচোন, খুবেই ভাল পাব, পৰিয়ালৰ মানুহেও ভাল পাব খাই। আপোনাৰ
প্ৰিয় যিসকল বন্ধু বান্ধৱী বা হাজবেণ্ড মা দেউতা সকলোকে বনাই খুৱাব। আজিলৈ মোৰ ইমানেই আছিল। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক কমেণ্ট কৰিব। লগতে মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি কাষৰ বেল বুটামটো প্ৰেছ কৰি অল কৰি দিব। তেতিয়া মোৰ নতুন নতুন ভিডিঅ'বোৰ আপোনালোকে পাই থাকিব। ধন্যবাদ।